Hello guys, welcome to the wonderful YouTube channel. Aji loi hisu Bia Party Mix Part collection or video part 1 aru Bia Party Mix Part or collection video part 1 part 2 moi enekoi di thakim akha kori apnalke sai bhal pabo aru notification homo pai thakibor babe mur channel to subscribe kori rakhibo. Subscribe korile apnalke hunkale notification homo pai jabo aru mur video bu sai kapur homo online pay kori book kori apnalke lobo paribo. To bolo video to start koru aru mur video bilak jodi sai apnalkor ভাল লাগিছে তেতিয়া হলে ফ্ৰেন্ডস আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰি দিব আৰু বিয়া পাৰ্টি মিক্স পাৰ্টৰ ভিডিও কালেকচন পাৰ্ট 1 পাৰ্ট 2 এনেকৈ মই ভিডিও সমূহ দি থাকিম আৰু আশা কৰো আপোনালোকে চাই ভাল পাব চেনেল যেটো নেকি বিয়াত একদমই সলিড কালাৰ হয় বিয়াত বহুত ভাল পায় বিয়াত পিন্ধিবলৈ মানুহবিলাকে হেকাৰণে মই স্পেশাল বিয়াৰ স্পেশাল কাপোৰ যেহেতু লৈ আহিছো হেকাৰণে ৰাণী পিংক কালাৰটো প্ৰথমতে দেখাইছো হলে এখন গোল্ডেন গুণান ব্লু কালাৰ আৰু গ্ৰীন কালাৰ মিনা কৰা আছে বহুত বেছি ধুনিয়া লাগিছে এই কাপোৰযোৰ আৰু বিয়া যেতিয়া ৰাণী কালাৰটো পিন্ধা হয় বহুত ভাল লাগে এটো সব এটো হগল আচলটো বহুত বেছি হেভি হয় বহুত বেছি মৰম লগা হয় এনেকৈ হৰু হৰু কৈ মিনা কাম কৰা জিগিটা কালাৰ আছে হে কালাৰ গিটা এনেকৈ আগত কাম কৰি দিছে আগত মিনা কাম কৰা জিগিটা আছে হেগিটা আগত কাম কৰি দিছে আৰু হেভি কৈ আচলটো দিয়া আছে এনেকৈ হিংখাপ ডিজাইনৰ বুটা আৰু গছ বুটা দুইটা দিয়া আছে হেভি কৈ আৰু ব্লু কালাৰ আৰু গ্ৰীন কালাৰ মিনা কৰা আছে এনেকৈ হিংখাপ ডিজাইনৰ বুটা আছে আৰু গুটেই সাদৰখনতে এনেকৈ হৰু হৰু বুটা কৰা আছে গোল্ডেন গুণা আৰু দুইটা কালাৰৰ মিনা কৰা আছে বহুত বেছি ধুনিয়া লাগিছে কাপোৰযোৰ আৰু কাপোৰযোৰ মই এফালৰ পৰা মেলি দেখাইছো কাপোৰযোৰ হগল এইযোৰ গাত ললে কেনেকুৱা লাগিব আপোনালোকে অনুমান কৰিব পাৰিছে এইযোৰ হগল কাপোৰযোৰ গুটেই কাপোৰযোৰ হগল এইযোৰ আৰু এটো হগল সাইড পাৰিটো বহুত বেছি ধুনিয়া হয় গোল্ডেন গুণাত কাম কৰা আছে আৰু মিনা কৰা আছে ব্লু কালাৰ আৰু গ্ৰীন কালাৰ মিনা কৰা আছে বহুত বেছি ভাল লাগিছে কাপোৰযোৰ লৈ মই দেখাই দিছো আপোনালোকক এয়া চাওক ললে বহুত বেছি ধুনিয়া লাগিব এটো কালাৰ আৰু কাপোৰৰ কোৱালিটি বহুত ভাল হয় যি সকলে মিক্স পাটৰ কাপোৰৰ দৰে কাপোৰ লব বিচাৰে তেতিয়া হলে মোৰ পৰা কাপোৰ লব পাৰিব আপোনালোকে বহুত বেছি ভাল কোৱালিটিৰ কাপোৰ মই প্ৰভাইড কৰিছো আৰু কম দামত মাৰ্কেটতকৈ কম ৰেঞ্জত মই দিবলৈ ট্ৰাই কৰিছো এখন হগল মেখেলাখন চাওক মেখেলাখন বহুত বেছি ধুনিয়া হয় এখন হগল মেখেলাখন ওপৰলৈকে আঠুৰ ওপৰলৈকে ফুল হ'ব আৰু এনেকৈ হেভি কৈ ওয়াৰ্ক কৰা আছে ইয়া চাওক হেভি কৈ এনেকৈ ওয়াৰ্ক কৰা আছে বহুত বেছি ধুনিয়া হয় আৰু এটো হগল ব্লাউজ পিসটো চাওক অল ওভাৰ এনেকৈ ওয়াৰ্ক কৰি স্লিপছৰ কাৰণে এটো এটা পটি দিছে আৰু গুটে অল ওভাৰ ওয়াৰ্ক আছে 3/4 ব্লাউজ হ'ব ডাঙৰ আহল বহল ব্লাউজ হ'ব হকত মানুহে চিলাবলৈ কোনো প্ৰবলেম নহয় আৰু গুটে কাপোৰযোৰ হকত উখ সকলো মানুহে পিন্ধিব পৰা কাপোৰ হয় বহুত বেছি ধুনিয়া হয় কাপোৰযোৰ মই ভালকৈ এবাৰ আকৌ দেখাই দিছো আপোনালোকক গাত লৈ বহুত বেছি মৰম লগা কাপোৰ হয় এইযোৰ কাপোৰ পিওৰ পাটৰ কাপোৰৰ দৰে কাপোৰ হয় যি সকলে লব বিচাৰে তেওঁলোকে স্ক্ৰিনশ্বট পঠাব সোনকালে স্ক্ৰিনশ্বট পঠাই দিব আৰু এই কাপোৰযোৰ কেৱল মাত্ৰ 2000 ত লব পাৰিব যদি লব বিচাৰে তেতিয়া হলে স্ক্ৰিনশ্বট মাৰি আপোনালোকে পঠাই দিব এবাৰ আপোনালোকে অনলাইন পে কৰি এই কাপোৰযোৰ হৈ গল এইযোৰ যেহেতু বিয়াৰ স্পেশাল ভিডিও হয় হেকাৰণে মই মেইন সেটৰ এযোৰ কাপোৰ লৈ আহিছো যোৱাবাৰ ভিডিওত এযোৰ লৈ আহিছিলো বহুত বেছি মানুহে ভাল পাইছে হেযোৰ কাপোৰ এইযোৰ হৈ গল মিক্স পাটৰ কাপোৰ পিওৰ পাটৰ দৰে কাপোৰ হ'ব আৰু গোল্ডেন গুণা ৰেড কালাৰ মিনা কৰা আছে ৰিহা আছে বহুত বেছি হেভি হয় মই সাদৰখন দেখাই দিছো সাদৰ হগল সাদৰৰ আঁচলটো আৰু গুটে অল ওভাৰ এনেকৈ ওয়াৰ্ক কৰা আছে কিমান বেছি হেভি হ'ব পাৰে আপোনালোকে দেখিয়ে গম পাইছে বহুত বেছি ধুনিয়া হয় গোল্ডেন গুণা ৰেড কালাৰ মিনা কৰা আছে সাধাৰণতে মেইন সেট বিলাক আজিকালি পিওৰ পাটৰ যিবিলাক মেইন সেট থাকে এনেকুৱা হয় আৰু হেকাৰণে মিক্স পাটৰো এনেকুৱা কোনবাই যদি জোৰণত মিক্স পাটৰ মেইন সেট দিব বিচাৰে তেতিয়া হলে এই কাপোৰযোৰ ধুনিয়াকৈ দিব পাৰিব যেহেতু ৰিহা ব্লাউজ মেখেলা সম্পূৰ্ণকৈ এই কাপোৰযোৰ আছে এইগিটা হগল সাইড পাৰি গিটা সাদৰখন মই মেলি দেখাই দিছো কিমান বেছি হেভি হ'ব এইখন হগল সাদৰখন চাওক বহুত বেছি ধুনিয়া হয় গোল্ডেন গুণাত ধুনিয়াকৈ ৰেড কালাৰ মিনা কৰা আছে যি সকলে মিক্স পাটৰ কাপোৰ যদি কোনোবাই জোৰণত দিব বিচাৰে তেতিয়া হলে এই কাপোৰযোৰ লব পাৰিব নিয়মত পিন্ধিবৰ কাৰণে লব পাৰিব যেহেতু ৰিহা আছে এইখন চাওক বহুত বেছি ধুনিয়া হয় এইযোৰ কাপোৰ
বহুত পছন্দ কৰিব মানুহে যোৱাবাৰ মই যেতিয়া মিক্স পাটৰ মেইন সেট দিছিলো বহুত পছন্দ কৰিছিলে আৰু মেখেলাখনো বহুত বেছি ধুনিয়া হয় একে সাদৰৰ হতে একে হয় হেয়া চাওক মেখেলাখনো বহুত বেছি মৰম লগা হয় ইয়াৰ ব্লাউজ পিসটো বহুত ধুনিয়া হ'ব বেছি হেভি কৰা আছে আৰু ব্লাউজ পিসটো মই দেখাই দিছো ব্লাউজ পিসটো গুটেইটোতে গোল্ডেন গুণাত এনেকৈ ওয়ার্ক কৰা আছে মিক্স পাটৰ বহুত বেছি মৰম লগা কাপোৰ হয় আৰু এটো এটা পাৰি দি দিছে স্লিপছৰ কাৰণে এটা পাৰি দি দিছে আৰু এটো এখন হৈ গল গুটেই হোল বডিতে এনেকৈ ব্লাউজ পিসটো ওয়ার্ক কৰা আছে বহুত বেছি ধুনিয়া লাগিছে কাপোৰজোৰ মেখেলাখন 42 সাইজৰ পান্না হয় হকত মানুহে পিন্ধিবলৈ অসুবিধা নহব আহল বহল ধুনিয়া মেখেলা হয় ভাল স্ট্যান্ডার্ড সাইজৰ হাখন দেখাই দিছো ৰিহাখনো ধুনিয়া হয় দুইটা আগতে এনেকৈ ফুল কৰা আছে ৰিহাখন বহুত বেছি ভাল লাগিছে ৰিহাখন পিছত আকৌ পিন্ধিব পৰাকৈ দিছে বহুত বেছি ধুনিয়া হয় ৰিহাখন ওয়ার্ক কৰা আছে বহুত বেছি ভাল লাগিছে এই কাপোৰজোৰ যদি লব বিচাৰে ৰিহা ব্লাউজ মেখেলা চাদৰ সকলো পাব আৰু এই কাপোৰজোৰ যদি লব বিচাৰে কেৱল মাত্ৰ 3000 ত আপোনালোকে লাভ কৰিব যদি লব বিচাৰে স্ক্ৰিনশ্বট মাৰি স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে অনলাইন পে কৰি লব পাৰিব এটো আচলত এনেকৈ সিলভাৰ গুণা ওয়ার্ক কৰা আছে আৰু যেটো নেকি ৰেড কালাৰৰ কন্ট্ৰাস্ট আছে আচলটো আছে ৰেড কালাৰত সিলভাৰ গুণা এনেকৈ ওয়ার্ক কৰা আছে আৰু গোল্ডেন গুণাত সৰু সৰু মগৰ বুটা দি এনেকৈ হোৱাইট আৰু চকলেট কালাৰৰ মিনা কৰা আছে আৰু এটো মগৰ বুটা আছে চকলেট কালাৰ মিনা ৰেড কালাৰ মিনা কৰি দিছে আৰু কালাৰটো চাওক কালাৰটো পিংক পিচ কালাৰ হয় বহুত বেছি পছন্দ কৰা সকলোৱে পছন্দ কৰা কালাৰ হয় এটো কালাৰ সকলো ৰঙৰ মানুহক ভাল লাগে সকলো বয়সৰ মানুহক ভাল লাগে হেকাৰণে এই কালাৰটো সকলোৱে ভাল পায় যদি লব বিচাৰে স্কিন গোল্ডেন গুণা সিলভাৰ গুণা দুইটা ওয়ার্ক কৰা আছে আৰু এটো হৈ গল আচলটো আৰু এইগিটা সাইড পাৰি গিটা চাওক কিমান বেছি ধুনিয়া হয় বহুত বেছি মৰম লগা হয় এইজোৰ কাপোৰ আৰু এখন বহুত বেছি মৰম লগা হয় কাপোৰবিলাক মেলি থোৱা আছে কাৰণ এবাৰ ভিডিও কৰিলো ভিডিওটো একেবাৰে আন্ধাৰ হৈ গল আকৌ কৰিবলগীয়া হৈছে কেতিয়াবা এনেকুৱা হৈ যায় ক্লাখন বহুত বেছি ধুনিয়া হয় এটো কালাৰটো বহুত বেছি মৰম লাগিছে কন্ট্ৰাস্টটো পিচ কালাৰত ৰেড কালাৰ আচল আছে আৰু ৰেড কালাৰৰ মেখেলা আছে মেখেলাখনো বহুত বেছি মৰম লগা কালাৰ হয় বহুত ধুনিয়া ৰেড কালাৰ হয় সিলভাৰ গুণা গোল্ডেন গুণা দুইটা ওয়ার্ক কৰা আছে এনেকৈ হেভি কৈ ওয়ার্ক কৰা আছে তলত সাদৰখনৰ আচল লগতে ওয়ার্ক কৰা আছে বহুত বেছি ধুনিয়া লাগিছে আৰু ইয়াৰ ব্লাউজ পিসটো চাওক ব্লাউজ পিসটো বহুত বেছি ধুনিয়া হয় এটো ব্লাউজ পিসৰ হেতে এই কাপোৰজোৰ আৰু এই মেখেলাখনৰ হেতে বহুত বেছি ধুনিয়া লাগিব যিসকলে লব বিচাৰে মেখেলাখন বহুত বেছি ধুনিয়া হয় কালাৰটো বহুত বেছি সোবার কালাৰ হয় বহুত বেছি ভাল লাগিব আৰু মেখেলাখনৰ কালাৰটো বহুত বেছি মৰম লগা হয় এই কাপোৰজোৰ যদি লব বিচাৰে স্ক্ৰিনশ্বট মাৰি ৰাখিব এই কাপোৰজোৰ চাওক বহুত বেছি মৰম লগা কাপোৰ হয় আৰু এই কাপোৰজোৰ কেৱল মাত্ৰ 1800 ত লব পাৰিব মাৰ্কেটতকৈ বহুত বেছি কম প্ৰাইজত মোৰ ইয়াত পাব আৰু কাপোৰৰ কোৱালিটি বহুত বেছি ভাল পাব মই সদায় কৈ আহিছো পিওৰ পাটৰ দৰে কোৱালিটি মিক্স পাটৰ কাপোৰ পাব যদি লব বিচাৰে স্ক্ৰিনশ্বট পঠাব जो लाइट ब्लू आचल करा আছে আৰু লাইট ব্লু কালাৰ মেখেলা হ'ব লাইট ব্লু কালাৰত গোল্ডেন গুণাত ব্লু কালাৰ মিনা কৰা আছে আৰু গুটেই চাদৰখন হৈ গলে এখন আচলত এনেকৈ ওয়ার্ক কৰা আছে আৰু গুটেই চাদৰখন হৈ গলে এখন বহুত বেছি ধুনিয়া হয় চাদৰখন বহুত বেছি মৰম লগা হয় গোল্ডেন গুণা সিলভাৰ গুণা দুইটা ওয়ার্ক কৰা আছে এনেকৈ আচলত আকৌ লাইট ব্লু কালাৰ কৰা আছে আচলটো কন্ট্ৰাস্ট কৰা আছে আৰু এনেকৈ লাইট ব্লু কালাৰত সাইড পাৰি দিয়া আছে গোল্ডেন গুণাত ব্লু কালাৰ মিনা কৰা আছে বহুত বেছি ধুনিয়া লাগিছে চাদৰখন আৰু ইয়াৰ মেখেলাখনো বহুত বেছি ধুনিয়া লাগিছে এয়া চাওক লাইট ব্লু কালাৰ হয় আৰু গোল্ডেন গুণাত ব্লু কালাৰ মিনা কৰা আছে বহুত বেছি ভাল লাগিছে ওপৰলৈকে হেভি কৈ ফুল কৰা আছে বহুত বেছি ধুনিয়া হয় মেখেলাখন বহুত বেছি ভাল লাগিছে ইয়াৰ কালাৰ কম্বিনেশনটো বহুত বেছি ধুনিয়া হয় চাদৰ আৰু মেখেলা আৰু ইয়াৰ ব্লাউজ পিসটো বহুত বেছি অসম হয় বহুত বেছি মৰম লগা হয় ব্লাউজ পিসটো বহুত বেছি ট্ৰেন্ডত চলি থকা হয় আৰু এটো হৈ গল ব্লাউজ পিসটো চাওক কিমান ধুনিয়া হয় স্লিপছত বহুত ধুনিয়া ওয়ার্ক কৰি দিছে বহুত ভাল লাগিছে এটো এই ব্লাউজ পিসটো সিলাই ললে বহুত ধুনিয়া লাগিব যি সকলে লব বিচাৰে স্কিনকো ওয়ার্ক দিছে 3/4 ব্লাউজ পিস হ'ব বহুত ভাল লাগিব যি এই ব্লাউজটো সিলাই লব বহুত ধুনিয়া লাগিব বহুত বেছি ধুনিয়া হয় যদি ভাল লাগিছে এই কাপোৰটো স্ক্ৰিনশ্বট মাৰি ৰাখিব আৰু ইয়াৰ প্ৰাইস হল কেৱল মাত্ৰ 1850 रुपीस যদি লব বিচাৰে স্ক্ৰিনশ্বট মাৰি ৰাখিব এই কাপোৰটো কেৱল মাত্ৰ 1850 रुपीसত আপোনালোকে লব পাৰিব
नेक्स्ट कापुरजोर হৈ গল এজোৰ এইগিটা চাওক সাইড পাৰি গিটাকে প্ৰথমতে মই দেখাই দিছো এই কাপুৰজোৰ আগতে মই এবাৰ দেখাইছিলো বহুত ভাল পাইছে গোল্ডেন গুণাত সিলভাৰ গুণাত গোল্ডেন গুণা ওয়ার্ক কৰাছে এইগিটা সাইড পাৰি বহুত ডাঙৰ ধুনিয়া হয় আৰু এটো চাওক আচলটো বহুত বেছি হেভি কৈ কৰা আছে সিলভাৰ গুণাত গোল্ডেন গুণা আচলটো বহুত বেছি হেভি কৈ কৰা আছে সিলভাৰ গুণাত গোল্ডেন গুণা ওয়ার্ক কৰাছে এই কাপুৰজোৰ বহুত বেছি ধুনিয়া এটা কালাৰ হয় আৰু পিওর পাটৰ হোল বডিতে এনেকে ওয়ার্ক কৰা আছে বহুত বেছি মৰম লাগিছে বহুত বেছি স্ট্যান্ডার্ড কাপোৰ হয় এইজোৰ কাপোৰ এই কাপোৰজোৰ বহুত বেছি পছন্দ কৰিছিলে মই বহুতক দিব নোৱাৰিলো হেকাৰণে আকৌ লৈ আহিছো এটো সব এটো হৈ গল আচলটো বহুত বেছি এটা মৰম লগা কালাৰ হয় লওতে কিমান বেছি ধুনিয়া লাগিছে ইয়াৰ ব্লাউজ পিসটো বহুত ধুনিয়া হয় মই মেখেলাখন প্ৰথমতে দেখাই দিছো এইখন মেখেলাখনো বহুত বেছি হেভি হয় গোল্ডেন গুণা সিলভাৰ গুণা ওয়ার্ক কৰা আছে বহুত বেছি হেভি মেখেলা হয় ওপৰলৈকে ফুল কৰা আছে বহুত ধুনিয়া লাগিছে এইখন বেছি ধুনিয়া লাগিছে সিলভাৰ গুণাত গোল্ডেন গুণা ওয়ার্ক কৰা আছে এসক এখন বহুত মই মেলিয়ে আপোনালোকক দেখাই দিছো এসক এখন মেখেলা বহুত বেছি ধুনিয়া মেখেলা হয় বহুত বেছি ভাল লাগিব পিন্ধিলে এই কাপোৰজোৰ পিন্ধিলে বহুত ধুনিয়া লাগিব আৰু একদম পিওর পাটৰ কাপোৰৰ দৰে ডিজাইনৰ কাপোৰ হয় এই কাপোৰজোৰ যে কেৰি কৰিব জানিব তেওঁ বহুত বেছি স্ট্যান্ডার্ড লাগিব বহুত বেছি ধুনিয়া লাগিব আৰু ইয়াৰ ব্লাউজ পিসটো মই দেখাই দিছো এটো হৈ গল ব্লাউজ পিস একদম ফুল স্লিভ সিলাব পৰা ব্লাউজৰ কাপোৰ হয় এটো ব্লাউজৰ হাতৰ আগত যদি এইটো ওয়ার্ক দিয়ে কিমান ধুনিয়া লাগিব আৰু বেক সাইডে দিবলৈ এটা সাইড পাৰি দি দিছে বহুত বেছি ধুনিয়া হয় এইজোৰ কাপোৰ যে কেৰি কৰিব বহুত ধুনিয়া লাগিব এটো ব্লাউজ পিসৰ হতে আহল বহল ডাঙৰ হয় হকত মানুহে সিলাবলৈও কোনো প্ৰবলেম নহব বহুত বেছি ভাল কোৱালিটিৰ কাপোৰ হয় যদি এই কাপোৰজোৰ লব বিচাৰিছে কেৱল মাত্ৰ 2300 ত এই কাপোৰজোৰ আপোনালোকে লব পাৰিব আৰু আজিলৈ মোৰ ভিডিও ইমানে আশা কৰো আপোনালোকে চাই ভাল পালে আৰু যি সকলে মোৰ ভিডিও বিলাক যদি চাই আপোনালোকে ভাল পাইছে তেতিয়া হলে ফ্ৰেন্ডছ আৰু ফ্যামিলি লগত প্লিজ শেয়ার কৰি দিব মোক এনেদৰে সদায় আপোনালোকৰ সহাৰি আৰু মৰম দি থাকিব তো আজিলৈ আহিছো আৰু সকলো বহুত বেছি সুখে থাকক তাৰে কামনাৰে নমস্কাৰ